নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে মই যেটো ভিডিঅ' লৈ আহিছো সেইটো তোমালোকৰ ছাত্ৰ ছাত্ৰী ক্লাছ 8 ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ দৰকাৰী এটা ভিডিঅ'টোত মই দিবলৈ লৈছো ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটীৰ পৰা আয়োজন কৰা নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2020-21 ৰ এখন কুৱেশ্যন পেপাৰৰ সমাধান তোমালোকে প্ৰথমতে এই পৰীক্ষাটো দিবৰ কাৰণে কেনেকৈ প্ৰস্তুত হ'ব লাগিব কেনেকৈ ইয়াৰ বাবে আবেদন কৰিব লাগিব এই পৰীক্ষাৰ তোমালোকে অৱতীৰ্ণ হ'ব পাৰিবা এইখিনি কথা জানি ল'বা ৰুল এণ্ড ৰেগুলেশ্যন খিনি ইয়াত লিখা আছে পৰীক্ষাত কেনেকৈ বহিব লাগে মই তোমালোকৰ পেপাৰখনত আছে বিজ্ঞান সমাজ বিজ্ঞান আৰু গণিতৰ প্ৰশ্ন তাৰে গণিতৰ পাৰ্টটোৰে কেইটামান অংক মই তোমালোকক সহায় হ'ব বুলি কৰি দেখুৱাইছো আশা কৰো তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আহা এতিয়া আমি কেনেকুৱানো গণিতৰ মানে প্ৰশ্ন তোমালোকৰ এই পৰীক্ষাটোত আহিছিলে আলোচনা কৰি চাওঁ প্ৰথম প্ৰশ্ন আছিল বিয়োগ 5 ভাগৰ 4 পাবলৈ 12 ভাগৰ 7ৰ লগত কি যোগ কৰিব লাগিব তোমালোকক যদি সোধে 10 পাবলৈ 5ৰ লগত কি যোগ কৰিব লাগিব তেতিয়া হলে তোমালোকে যেনেকৈ 10 ৰ পৰা 10 পাবলৈ 5ৰ লগত কি যোগ কৰিব লাগিব তেতিয়া তোমালোকে কি কৰা 10 ৰ পৰা 5 মাইনাস কৰা ঠিক তেনেকুৱাকৈ আমিও এতিয়া বিয়োগ 5 ভাগৰ 4 ৰ পৰা 12 ভাগত 7 বিয়োগ কৰি এই প্ৰশ্নটোৰ উত্তৰ পালোগৈ 60 ভাগৰ বিয়োগ 83 তাৰ পিছত আছিল নেক্সট কুৱেশ্যনটো বিয়োগ 3 ভাগৰ 2 আৰু 4 ভাগৰ 1 ৰ মাজত এটা পৰিমেয় সংখ্যা বাছি উলিয়াবলৈ কৈছে ইয়াতে তোমালোকক 4টা সংখ্যা দিছে 12 ভাগৰ 5 12 ভাগৰ বিয়োগ 5 24 ভাগৰ 5 আৰু 24 ভাগৰ বিয়োগ 5 তোমালোকে ইয়াৰ পৰা প্ৰথমতে বিয়োগ 3 ভাগৰ 2 আৰু 4 ভাগৰ 1 এই সংখ্যা দুটাৰ তোমালোকে একে সৰবিশিষ্ট কৰি লোৱা একে সৰবিশিষ্ট কৰাৰ পিছত সংখ্যা কেইটাৰ মাজত আমি যিমান সংখ্যা পাওঁ সেই সংখ্যা কেইটাৰ পৰা মাইনাস 12 ভাগৰ 5 টো তোমালোকে পাবাগৈ এতিয়া তোমালোকে এই অংকটো নিজে নিজে কৰি চাবা মই কৰি দেখুৱাইছো জাস্ট 3 ভাগৰ 2 আৰু 4 ভাগৰ 1ক 3 ভাগৰ 2 আৰু 4 ভাগৰ 1ক একে সৰবিশিষ্ট কৰি আমি পাইছো 12 ভাগৰ 8 আৰু 12 ভাগৰ 3 12 ভাগৰ 8ৰ আগত মাইনাস চিন আছে গতিকে তোমালোকে 12 ভাগৰ 8 আৰু 12 ভাগৰ 3 ৰ মাজৰ সংখ্যাখিনি এফালৰ পৰা মনত পেলাই আহা 12 ভাগৰ 8 আৰু 12 ভাগৰ 3 ৰ মাজৰ সংখ্যা 12 ভাগৰ 7 12 ভাগৰ বিয়োগ 7 12 ভাগৰ বিয়োগ 6 12 ভাগৰ বিয়োগ 5 12 ভাগৰ বিয়োগ 4 12 ভাগৰ বিয়োগ 3 তেনেকুৱাকৈ আহি তোমালোকে 12 ভাগৰ 1 পাবা তাৰ পিছত 12 ভাগৰ 2 পাবা 12 ভাগৰ 3 পাবা তাৰ মাজত থকা সংখ্যাবোৰৰ ভিতৰত আমি এই ইয়াত প্ৰশ্নটোত উল্লেখ কৰা সংখ্যাবোৰৰে আমি 12 ভাগৰ 5 সংখ্যাটো তাত পালো গতিকে ইয়াৰ এনসাৰ হ'ব 12 ভাগৰ 5 তাৰ পিছৰ কোৱেশ্যনটো দিছিলে 9 ভাগৰ 5ৰ যোগাত্মক বিপৰীত সংখ্যা কি তোমালোকে নিশ্চয় জানা যোগাত্মক বিপৰীত সংখ্যা হলে যিটো সংখ্যাৰ আগত মাইনাস চিন থাকে তাৰ যদি যোগাত্মক বিপৰীত সংখ্যা লিখিবলৈ কয় আমি সেই সংখ্যাটোৰ আগত যোগ চিন দি সংখ্যাটো লিখি দিলেই হ'ল বিয়োগ 9 ভাগৰ 5ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব 9 ভাগৰ 5 যোগাত্মক বিপৰীত সংখ্যাটো তোমালোকে গণিতত পঢ়ি ল'বা যোগাত্মক বিপৰীত সংখ্যা আসলতে কাক বোলে যোগাত্মক বিপৰীত সংখ্যা এইবোৰ সংখ্যা যেতিয়া দুটা সংখ্যা যোগ কৰিলে যোগফলটো শূন্য হয় সেই সংখ্যাবোৰকে যোগাত্মক বিপৰীত সংখ্যা বুলি কয় এতিয়া 9 ভাগৰ বিয়োগ 5ৰ লগত যদি আমি 9 ভাগৰ 5 যোগ কৰোঁ তেতিয়া হলে আমি সংখ্যাটোৰ মান কিমান পাম 0 পাম গতিকে 9 ভাগৰ বিয়োগ 5ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ল 9 ভাগৰ 5 তাৰ পিছত আছিল যদি 6x + 1/3 + 1 = x - 3/6 হয় তেন্তে x ৰ মান কিমান উলিয়াবলৈ কৈছিলে ইয়াতো তোমালোকে এটো সমীকৰণ সমাধান কৰাৰ নিচিনাকৈ মই কৰি দেখুৱাইছো তোমালোকেও এনেকুৱাকৈ কৰিবা সমীকৰণ সমাধান কৰিব তোমালোকে নিশ্চয় জানা প্ৰথমতে আমি কি কৰিলো সংখ্যাটো পাতি ললো অংকটো তাৰ পিছতে এটো লসাগু উলিয়াই যোগ কৰিলো যোগ কৰা হ'ল এইখিনিলৈকে যোগ কৰাৰ পিছত পক্ষান্তৰ কৰিলো গোটেই সংখ্যাখিনি একেফালে লৈ আহি এফালে 0 দি এনেকৈ কৰি যাওঁতে তোমালোকে নিজে নিশ্চয় জানা এটো অংক কৰিব শেষত আমি পাইছিলো গৈ কি 11x + 11 = 0 এতেকে 11x সমান যদি 11 হয় x সমান কিমান হ'বগৈ
11x is equal 11 হলে x সমান -1 এইটো অংক তেনেকুৱাকৈ তোমালোকে কৰিবা তাৰ পিছৰ অংকটো আছিলে a আৰু b ৰ বয়সৰ অনুপাত 5:7 এতিয়াৰ পৰা 4 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত 3:4 হ'ব আৰু a ৰ বৰ্তমান বয়স কিমান সুধিছে গতিকে আমি a আৰু b বয়সৰ অনুপাত কেইটা 5x আৰু 7x বুলি ধৰি ললো ধৰি লোৱাৰ পিছত 4 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব বুলি কৈছিলে 3:4 হ'ব বুলি কৈছিলে গতিকে আমি তেওঁলোকৰ বয়সৰ লগত 4 বছৰ যোগ দি দিলো 5x + 4 এটো 4 বৰ্তমান বয়স যদি 5x বছৰ হয় 4 বছৰৰ পিছত বয়স হ'ব 5x + 4 ইফালে বৰ্তমান বয়স যদি 7x হয় তেতিয়াহ'লে 4 বছৰৰ পাছত বয়স হ'ব 7x + 4 এতিয়া 5x + 4 = 7x + 4 = 3:4 গতিকে আমি এইকেইটা সমাধান কৰি আহিলো সমাধান কৰি লাষ্টত সমাধানৰ ফলটো পালো a ৰ বয়স 5x এর বয়স যেহেতু আমি 5x বুলি ধৰি লৈছিলো x ৰ মান যেহেতু 4 ওলাইছিলে 5 ৰে 4 পূৰণ কৰিলত 20 হ'ল এর বয়স বৰ্তমান কিমান ওলালে 20 বছৰ তোমালোকে অংকটো কৰি বুজিবা তাৰ পিছত আছিলে এটা সুষম বহুভুজৰ প্ৰতিটো বহুকোণৰ যোগ 45 ডিগ্ৰী বহুভুজটোৰ বাহু সংখ্যা কিমান বহুভুজটোৰ বাহু সংখ্যা উলিয়াবলৈ আমি 360 ডিগ্ৰীক বহিকোণৰ মাপেৰে হৰণ কৰিলে বাহু সংখ্যা ওলাই গতিকে 45 ডিগ্ৰীৰে 360 ডিগ্ৰী হৰণ কৰিলো 8 পালো অৰ্থাৎ বহুভুজটোৰ বাহু সংখ্যা 8 পিছৰ কোৱেশ্যন আছিলে তলত দিয়া কোনটো অসত্য সকলো ৰম্বাস সমান্তৰিক সকলো সমান্তৰিক ট্ৰেপিজিয়াম সকলো আয়তক্ষেত্ৰ বৰ্গক্ষেত্ৰ সকলো বৰ্গক্ষেত্ৰই আয়তক্ষেত্ৰ ইয়াৰ সি নাম্বাৰ সকলো আয়তক্ষেত্ৰ বৰ্গক্ষেত্ৰ এইটোৱে অসত্য উক্তি তাৰ পিছত আছিলে ABCD বৰ্গক্ষেত্ৰৰ AB সমান 2x + 3 BC সমান 2x - 5 তেন্তে x ৰ মান উলিয়াবলৈ কৈছিলে আমি প্ৰথমতে ABCD এটো সমান্তৰিক বৰ্গক্ষেত্ৰ এটা অংকন কৰি লৈছো বৰ্গক্ষেত্ৰটোৰ AB বাহুৰ দিশ কৈছে 2x + 3 আৰু BC কৈছে 2x - 5 আমি জানো যে বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৱে সমান সমান জোখৰ গতিকে AB সমান BC হ'ব লিখা হৈছে AB সমান BC তাৰ পিছতে AB ৰ মান আছিল 2x + 3 আৰু BC ৰ মান আছিল 2x - 5 আমি এই সমীকৰণটো সমাধান কৰিলো সমাধান কৰি x সমান 8 পালোগে গতিকে x ৰ মান বৰ্গক্ষেত্ৰটোত x সমান 8 হ'ব এইটো প্ৰশ্ন দিছিলে 1² + 2² + 3² 1² + 2² + 2² = 3² 2² + 3² + 6² = 7² 3² + 4² + 2² + 13² 5² + 6² + k² = 31² এতিয়া k ৰ মান উলিয়াবলৈ কৈছে আমি আগৰ কথাখিনি বাদ দিলো যেহেতু আমি ইমান প্ৰথমৰ পৰা চাই নাহিলেও হ'ব এটো ইন্টেলিজেন্স টেষ্টৰ পৰীক্ষাৰ নিচিনা গতিকে k ৰ মান উলিয়াবলৈ লাগে আমি k ৰ যোনটো লাইনত আছে সেই লাইনটো লৈ আহিলো 5² + 6² + k² = 31² গতিকে 5² = 25 6² = 36 + k² = 31 ক স্কয়াৰ কৰিলে 961 ওলালে এতিয়া k² = 961 - এই দুটা মাইনাস প্লাস কৰিলত 61 হ'ল 961 ৰ পৰা 61 মাইনাস কৰিলত 900 থাকিলে 9 k² = 900 গতিকে k = 900 ৰ বৰ্গমূল উলিয়ালো 30 পালো তাৰ পিছৰ অংকটো দিছিলে 6 9 আৰু 15 প্ৰতিটো সংখ্যাৰ বিভাজ্য হোৱা আটাইতকৈ সৰু বৰ্গ সংখ্যাটো নিৰ্ণয় কৰা তোমালোকে এটোত চাবা সংখ্যা কেইটা দিছে 100 400 225 আৰু 900 6 ক 1 ৰে হৰণ নাযায় 1 ক 6 ৰে হৰণ নাযায় 9 ৰে হৰণ নাযায় 15 ৰে হৰণ নাযায় 400 কো তেনেকুৱাকৈ 6 9 আৰু 15 ৰে হৰণেই নাযায় 225 ক 15 ৰে হৰণ যাব কিন্তু বাকি কেইটা 6 ৰে হৰণ নাযায় 9 ৰে হৰণ নাযায় গতিকে 900 সংখ্যাটোলৈ যদি আমি আহো দেখিম ইয়াক 6 ৰেও হৰণ যায় 9 ৰেও হৰণ যায় 15 ৰেও হৰণ যায় গতিকে আটাইতকৈ সৰু বৰ্গ সংখ্যাটো হ'ল 900
ইয়াৰ পিছত আছিলে তলৰ কোনটো পাইথাগোৰীয় ত্ৰিপদ হয় পাইথাগোৰীয় ত্ৰিপদটো আছিলে a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইকুৱেল c স্কুৱেৰ এই ফৰ্মুলাটোত কৰিব লাগে আমি প্ৰত্যেকটো অংক কৰি চালোঁ প্ৰথমতে আছিলে 2 3 5 এটোত আমাৰ 49 এভাতে কিমান ওলালে 4 + 9 হৈছে 13 13ৰ লগত 25 সমান নহয় গতিকে এটো পাইথাগোৰীয় ত্ৰিতয় নহয় তাৰ পিছত আহিলে 25 আৰু 49ক প্লাস কৰিলেও 81ৰ সমান নহয় এটোও পাইথাগোৰীয় ত্ৰিতয় নহয় এটোও পাইথাগোৰীয় ত্ৰিতয় নহয় কাৰণ সমপক্ষ বামপক্ষ সমান হোৱা নাই এতিয়া 8 স্কুৱেৰ প্লাস 15 স্কুৱেৰ ইকুৱেল 17 স্কুৱেৰ এটোত চাবা তোমালোকে 68 8 স্কুৱেৰ সমান 64 15 স্কুৱেৰ সমান 225 আৰু 17 স্কুৱেৰ সমান 289 এই 64 আৰু 225ক প্লাস কৰিলে 289 হ'ব গতিকে এইটোৱে পাইথাগোৰীয় ত্ৰিতয়টো হ'ব ইয়াৰ পিছত আছিল যদি 1 + 3 + 5 + 7 + 9 + 11 + 13 = k স্কুৱেৰ হয় তেতিয়া k ৰ মান উলিয়াবলৈ কৈছিলে আমি এই আটাইকেইটা সংখ্যা যোগ কৰি 49 পালো 1 + 3 + 5 + 7 + 9 + 11 + 13 = 49 সমান k স্কুৱেৰ k স্কুৱেৰ সমান যদি 49 হয় তেতিয়াহলে k সমান কিমান হ'ব √49 সমান 7 আজি ভিডিঅ'টোত মই এইকেইটা অংকৰ সমাধান কৰি দেখুৱালো পিছৰ আৰু কিনি প্ৰায় 40টা মান কোৱেশ্চন আছে পিছৰখিনি কোৱেশ্চন মই পিছৰ ভিডিঅ'ত দিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা মই বৰ ভালকৈ বুজাই দিছো বুলি ক'ব নোৱাৰো মাত্ৰ অংককেইটা কৰি দেখুৱাইছো আজিলৈ আহো ধন্যবাদ